তো গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। তো গাইজ আজি মই গৈ আছোঁ এতিয়া নগাঁও। কিয় জানে না আপোনালোকে, মোৰ চেমচাং ফোনটো ৰাতিপুৱাৰ পৰা অন নহয় বুজিছে। চাৰ্জ দিওঁ চাৰ্জ নহয়, একো নহয়, কি বা হ'ল। সেইকাৰণে আজি আমাৰ শ্ব'ৰুমত দেখাইছোঁ। সিহঁতে কৈছে বোলো নগাঁও যাব লাগে ছাৰ্ভিচ চেণ্টাৰত। তো ব'লক আপোনালোকক দেখাওঁ চেমচাং কিয় মানে ইমান বেয়া ফোন। মানে চেমচাং ল'বই নালাগে মোৰ মতে বুজিছে। অট'মেটিকলি অফ হৈ গ'ল। দামী ব্ৰেণ্ডৰে, ইমান কম দামী নহয়, 42,000 টকা দি লৈছোঁ। তো এতিয়া গৈ নগাঁও চাওঁ কি কয় ছাৰ্ভিচ চেণ্টাৰত। তো ব'লক আপোনালোকক দেখাইছোঁ আগত কি হয়, চাই থাকিব ভিডিঅ'। তো গাইজ এতিয়া আমি গৈ আছোঁ হি ৰেডি বাইক লৈ। তো এতিয়া মই বাইকত উঠি তো গাইজ ব'লক যাওঁ। গাইজ ফাইনেলি আহি পাই গ'লোঁ চেমচাং কাষ্টমাৰ ছাৰ্ভিচ, এইটো নহয়। তো এতিয়া ভিতৰত যাম। তো গাইজ এতিয়া আমি ভিতৰত গৈ আছোঁ, ডাইৰেক্ট গৈ দেখাওঁ ফোনৰ কি হ'ল বেমাৰ। তো আপোনালোকে চাই থাকক এইপিনে কোনখন চেমচাং কেয়াৰৰ ভিতৰত ভিডিঅ' কৰাটো এলাউ নাছিল, চ' সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। মই মোবাইলটো দেখালোঁ পিছত, সিহঁতে ক'লে মোবাইলৰ কিবা কিবি টাইম লাগিব, প্ৰব্লেম আছে। তো গাইজ এতিয়া ফোনটো আমি ভিতৰত দি থৈ আহিলোঁ ছাৰ্ভিচ চেণ্টাৰত। সিহঁতে চেক কৰিব, পিছত আমাক জনাব। সেইকাৰণে 1 আৱাৰ্ছ দিছে। তো এতিয়া আমি ঘূৰি ফুৰি আহোঁ বাহিৰত। তো ব'লক এতিয়া বোলো আমি গৈ পাৰ্ক চাৰ্ক ঘূৰি আহোঁ। সি বাইক চাইক ৰেডি হ'ল। এতিয়া টিকেট কাটিবৰ কাৰণে আমি পাৰ্ক আহি পালোঁ। এখন পাৰ্ক এতিয়া ফুৰিম। ই টিকেট কাটিব লাগে 10 টকাকৈ। তো ফাৰ্ষ্ট টাইম ভিউটো চাওক, ৱাও, কিবা ছুইজাৰলেণ্ডৰ নিচিনা ভিউ আহিছে, চাইছে, মজা লাগিছে। একচুৱেলি নেচাৰ টাইপ ভাল লাগে বুজিছে। এতিয়া অলপ ফটো চটো উঠি লওঁ, পিছত আপোনালোকে দেখাওঁ ভালকৈ। তো এতিয়া চালোঁ এই মোৰ লগতে খেলি আছে বল বুজিছে। তো ধুনীয়া লাগিছে নে আহি কিনে, পাৰ্কখন একদম মজা ভিউ আহিছে। তো আপোনালোকে আহিব, ধুনীয়াকৈ চিয়া তিয়া বনাই থৈ দিছে। এতিয়া আমি বহি পিনে খাওঁ অলপ। কি খাম আমি, পানী এৰি চিপছ খাম আৰু বুজিছে। পাৰ্কত আহিলোঁ, ঘূৰি ফুৰি ভাগৰ লাগি গ'ল। তো এতিয়া লেচ খাওঁ। তো এতিয়া ডকুমেণ্টছ এটা দিছে, মানে কিবা প্ৰব্লেম হৈছে 5 দিনৰ কাৰণে ইয়াত থৈ যাব লাগে। তো ইয়াত মই 5 দিনৰ কাৰণে থৈ গৈছোঁ। তো গাইছ এইখিনি আৰু